আমি দুদিনৰ কাৰণে এই পৃথিৱীলৈ আহিছোঁ। ভগৱানে আমাক পঠিয়াইছে আৰু আমি দুদিনৰ পাছত ইয়াৰ পৰা আকৌ গুচি যাব লাগিব। কিন্তু আমি এই যিকেইদিন পৃথিৱীলৈ আহিছোঁ, কিন্তু আমি শান্তিৰে জীয়াই থাকিবলৈ বিচাৰোঁ, যাতে সুখ শান্তিৰে আমি বাস কৰিব পাৰোঁ। আমাৰ নিজৰ সোণৰ মাটিত, আমাৰ জনমভূমিত আমাৰ একো বিপদ বিঘিনি নোহোৱাকৈ আমি থাকিব বিচাৰোঁ। কিন্তু আজি আমি একো বিপদ বিঘিনি নোহোৱাকৈ আমি জীয়াই থাকিব পৰা নাই। আমাৰ বাবে এতিয়া বহুত ভয়ানক পৰিস্থিতি হৈ আছে। কাৰণ আমাৰ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত যিখন যুদ্ধ চলি আছে, এই যুদ্ধখন কেতিয়া অন্ত পৰিব আৰু আমি কেনেকৈ জীয়াই থাকিম, সেইটো প্ৰতি পলে পলে আমাৰ চিন্তাৰ বিষয় হৈ পৰিছে। আমি কেতিয়াও এই পাকিস্তানক বিশ্বাস কৰিব নোৱাৰোঁ। তেওঁলোক হ'ল বিশ্বাসঘাতকতা আৰু কেতিয়া তেওঁলোকে বিপদত পেলাব কোনো ঠিক নাই। গতিকে আমাৰ সকলো অসমবাসী ৰাইজ আমি জাগ্ৰত হ'ব লাগিব আৰু সকলোৱে উঠি পৰি অপাৰ চেষ্টা চলাব লাগিব। আৰু আমাৰ ভাৰতৰ যিসকল সৈনিক, তেখেতসকলে আমাক অবিৰতভাৱে বহুত সহায় কৰি আহিছে। তেওঁলোক হয়তো নথকা হ'লে আমাৰ ইমান দিন কি হ'ল হয় কোনো ঠিক নাই। আৰু তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু জয় হিন্দ। আৰু যিসকলৰ এতিয়া মৃত্যু হৈ গৈছে ভাৰত পাকিস্তানৰ যুদ্ধত, তেওঁলোকৰ বাবে বহুত দুখ কৰিছোঁ। কাৰণ তেওঁলোকৰো এখন এখন নিজাববীয়া সংসাৰ আছে, ল'ৰা আছে, ছোৱালী আছে, পত্নী আছে। হয়তো কোনোবাই নতুনকৈ সংসাৰখন গঢ়িছেহে আৰু যুদ্ধত আমাৰ সেই সৈনিকসকল হয়তো এই পৃথিৱীৰ পৰা হেৰাই যাবলগীয়া হৈছে। আমাৰ ভাৰতবৰ্ষখন শক্তিশালী হ'বলৈ হ'ল আৰু আমাৰ সৈনিকসকলে যেন যুঁজি আহে দেশৰ হকে, সকলোৱে যেন যুঁজি আহে আৰু এই পাকিস্তানক যাতে পৰাজয় কৰিব পাৰে, সেইটোকে কামনা কৰিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো যাতে কুশলমে ঘূৰি আহে। যিসকল সৈনিক যুদ্ধলৈ বুলি ওলাই গৈছে, তেখেতসকলে যাতে শান্তিৰে ঘূৰি আহে, তাকে প্ৰাৰ্থনা কৰি আছোঁ।